দেউতা, মই কলেজলৈ যাব ওলাইছোঁ। 500 টকা এটা দিয়কচোন। মাজনী, তই সদায় সদায় পইচাবোৰ কি কৰ? দেউতা, মই আপোনাক কিমান বাৰ ক'ম, মই যি কৰি আছোঁ ভালে কৰি আছোঁ। আপুনি বাছ মোক 500 টকা এটা দিয়ক। আৰু দেউতা, মোৰ ওপৰত আপুনি বিশ্বাস ৰাখক। মোৰ তোৰ ওপৰত বিশ্বাস আছে মাজনী। তই কেতিয়াও বেয়া কাম কৰিব নোৱাৰ মাজনী। বেয়া কাম কৰাৰ আগতে সেই দেউতাৰ কথা এবাৰ ভাবিবা মাজনী। হ'ব দেউতা, আপুনি চিন্তা নকৰিব। এতিয়া মোক 500 টকা এটা দিয়ক। ল, স্কুটি ভালকৈ চলাবা কিন্তু। হ'ব দেউতা, এতিয়া মই যাওঁ। দেউতা, আপুনি ভালকে থাকিব। ঠিক আছে। কেনেকৈ স্বীকাৰ কৰোঁ মই ইমানবোৰ টকা? মোৰ হাতত মাত্ৰ 10 দিন আছে। মই একো ৰাস্তা বিচাৰি পোৱা নাই। ভগৱান, মই ইমানবোৰ টকা যোগাৰ কৰিব নোৱাৰিম। 10 দিনৰ ভিতৰত ইমানবোৰ টকা যোগাৰ কৰা মোৰ কাৰণে সম্ভৱ নহয়। মোৰ হাতত এটাই উপায় আছে। ভগৱান, মোক ক্ষমা কৰিব ভগৱান। মই নিজকে শেষ কৰিব লাগিব ভগৱান। শেষ কৰিব লাগিব। দেউতা, মোক ক্ষমা কৰি দিব। মই আপোনাৰ ভাল ছোৱালীজনী হ'ব নোৱাৰিলোঁ। আই এম চৰি দেউতা, পাৰিলে মোক ক্ষমা কৰি দিব। তুমি কোন আৰু ইয়ালৈ কিয় আহিছা? মই ইয়ালৈ ছুইচাইড কৰিবলৈ আহিছোঁ আৰু তুমি আহি মোক ডিষ্টাৰ্ব কৰি আছা। গতিকে যোৱা ইয়াৰ পৰা। মই কিয় যাম ইয়াৰ পৰা? তুমি যোৱা। মই আকৌ কিয় যাম? মই আগতে আহিছোঁ, গতিকে তুমি যোৱা ইয়াৰ পৰা। মই নাযাওঁ, মই ছুইচাইড কৰিহে যাম। আচ্ছা, ছুইচাইড কৰাৰ পিছত যাবা। ছুইচাইড কৰাৰ পিছত তুমি জীয়াই নাথাকিবা। গতিকে তুমি জীয়াই থাকোঁতে ইয়াৰ পৰা যোৱা। হেই মিষ্টাৰ, তুমি কোনহে মোক এনেকৈ ক'বলৈ? মই নাযাওঁ, বুজিলা? আৰু যদি তোমাৰ ইমানেই প্ৰব্লেম হৈছে, তুমি যোৱা ইয়াৰ পৰা। এটিটিউড হা? পিছে এটা কথা কোৱা, তুমি দেখিবলৈ ধুনীয়া আৰু তোমাক দেখাত সম্ভ্ৰান্ত ঘৰৰ ছোৱালী যেনে লাগিছে। পিছে তুমি ছুইচাইড কৰিবলৈ আহিলে কিয়? মই তোমাক চিনি পাওঁ নে তুমি মোৰ কোনোবা আত্মীয়? মই যে তোমাৰ প্ৰশ্নৰ উত্তৰ দিম, তুমি কেনেকৈ ভাবিলা? সেইটো হয়। ঠিক আছে, আমি এটা কাম কৰোঁ। তুমি মোক তোমাৰ প্ৰব্লেমবোৰ কোৱা আৰু মই মোৰ প্ৰব্লেমবোৰ। তাৰপিছত আমি ডিচাইড কৰিম কোনে ফাৰ্ষ্ট ছুইচাইড কৰিব। হ'বনে? ঠিক আছে, হ'ব দিয়া। কিন্তু ফাৰ্ষ্ট তুমি ক'বা তোমাৰ প্ৰব্লেমবোৰ, তাৰপিছত মই ক'ম। হ'বনে? অ'কে। মোৰ নাম সৌৰভ। মই এটা প্ৰাইভেট কোম্পানীত জব কৰিছিলোঁ। জব কৰিছিলা মানে? এতিয়া নকৰা নেকি? নাই, মোক ফায়াৰ কৰিলে জবৰ পৰা। চ' ছেড। পিছে তোমাক কিয় ফায়াৰ কৰিলে? তুমি যদি এনেকৈ কুৱেশ্যন কৰি থকা, মই একো কোৱাত নাই। চৰি, মই মাজত মাত নিদিওঁ দিয়া এতিয়া। তুমি কোৱা। মই যিটো কোম্পানীত কাম কৰিছিলোঁ তাত মোৰ আইডিৰে কোনোবাই বহুত টকাৰ খেলি মেলি কৰিছিলে। যিহেতু মোৰ আইডিৰে টকাখিনি লেনদেন হৈছিলে, গতিকে বছে মোক ফায়াৰ কৰিলে আৰু বছে মোক 10 ডেজৰ সময় দিলে কোম্পানীৰ টকাখিনি ৰিটাৰ্ণ কৰিবলৈ। নহ'লে মই জেলত যাব লাগিব। সেইকাৰণে মই ছুইচাইড কৰিবলৈ লৈছিলোঁ। আচ্ছা, এইটো প্ৰব্লেমৰ কাৰণে তুমি ছুইচাইড কৰিবলৈ লৈছিলা। এইটো আৰু কিবা প্ৰব্লেম হ'লনে? কিয়? তুমি দিব পাৰিবা মোক 1 crore? মই জীৱনতো দেখা নাই 1 crore। সেইকাৰণে মই ছুইচাইড কৰিবলৈ লৈছিলোঁ আৰু তুমি আহি সকলো খেলি মেলি লগাই দিলা। 1 crore, ইটছ এ হিউজ এমাউণ্ট অফ মানি। ঠিক আছে, তুমি ছুইচাইড কৰা, মই আন এদিন আহিম। অ'কে, গুড লাক। ৱেইট, ৰ'বা। তুমিতো মোৰ প্ৰব্লেমটো শুনিলাই, এতিয়া তোমাৰতো। কোনটো প্ৰব্লেম? তুমি যে ছুইচাইড কৰিবলৈ লৈছিলা, সেইটো প্ৰব্লেম আকৌ। মোৰ লাইফত কোনো প্ৰব্লেম নাই, সেইটোৱে মোৰ বিগ প্ৰব্লেম। মই বাটেৰে গৈ আছিলোঁ আৰু তোমাক ইয়াত দেখিলোঁ, চ' তোমাক কোম্পানী দিব আহিলোঁ, বাছ। হেই মিছ, ৰ'বা। তুমি মোক এটা কথা কোৱা। কি কথা? এইটো কথা যে তুমি সৰুতে ক'ৰবাত পঢ়িছিলা নেকি, যাৰ ফলত তুমি মূৰত আঘাত পালা আৰু এনেকৈ বাটে পথে মানুহক ডিষ্টাৰ্ব দি ফুৰা?
মানে তুমি কি ক'ব বিচাৰিছা? মানে মই এজনী পাগলী নে মই মেণ্টেল পেচেণ্ট? মে বি হ'ব পৰা, আই ডোণ্ট নো। মিষ্টাৰ সৌৰভ, জীৱনত প্ৰব্লেম সকলোৰে আহে, কিন্তু প্ৰব্লেম আহিলেই যে ছুইচাইড কৰিলে সকলো ঠিক হৈ যাব তেনেকুৱা একো কথা নাই। মানুহে প্ৰব্লেমবোৰৰ লগত ফাইট কৰিব পাৰিব লাগে, তেতিয়াহে লাইফটো বিউটিফুল হয়, বুজিলা? আৰু এতিয়া যোৱা, ফাইন আউট কৰা কোনে তোমাৰ লগত বিশ্বাসঘাতকতা কৰিলে, বুজিলা? কিন্তু মোৰ লগততো মাত্ৰ 10 দিন আছে, আৰু মই 10 দিনত কেনেকৈ ফাইণ্ড আউট কৰিম? কোৱা। কিয়? বিচাৰিলে হেনো ভগৱানকো পোৱা যায়, আৰু সেইজন মানুহে ইউ আৰ ৰাইট। বাই দ্য ৱে, তোমাৰ নামটো জানিব পাৰিমনে? কিয় লাগে? অ' লাভ এট ফাৰ্ষ্ট চাইট। ন' তেনেকুৱা একো নহয়, জাষ্ট জানিব ইচ্ছা হৈছে। যিজনী ছোৱালী ইমান কম বয়সতে ইমান ডাঙৰ ডাঙৰ কথা কয়, তাইৰ নামটো জানিব ইচ্ছা যাবই দিয়াচোন। আজি জানিব নালাগে দিয়া, কেতিয়াবা লগ পালে ক'ম। এতিয়া বাই। আচৰিত, ইমান জ্ঞানী ছোৱালী আজিৰ যুগত আছেনে? অ' মিষ্টাৰ সৌৰভ, তুমি ইয়াত এনেকৈ কি কৰি আছা? অ' তুমি, এই সকলোবোৰৰ কাৰণ তুমিয়েই। তোমাৰ কাৰণে মই এনেকৈ থাকিব লগা হৈছে। মই আকৌ কি কৰিলোঁ? কি কৰিলা? যোৱাকালি যদি মোক শান্তিৰে ছুইচাইড কৰিব দিলাহেঁতেন, মই ইমান টেনশ্যন লৈ থাকিব নালাগিলেহেঁতেন। তুমি জানানে ছুইচাইড কৰাটো কিমান ডাঙৰ পাপ? আৰু এটা সাধাৰণ প্ৰব্লেমৰ কাৰণে ছুইচাইড কৰাটো কাপুৰুষৰ লক্ষণ। কিন্তু তোমাকতো দেখাত কাপুৰুষ যেন নালাগে। ভৰসা ৰাখা নিজৰ ওপৰত, সকলো ঠিক হৈ যাব। ভৰসা? মোৰ এতিয়া কাৰো ওপৰতে ভৰসা নাই। মই সকলো জেগাতে বিচাৰিলোঁ, ইনফেক্ট অফিচৰ চিকিউৰিটি কেমেৰা পৰ্যন্ত চেক কৰিলোঁ, একো এটা এভিডেঞ্চ নাপালোঁ। যদি মই 9 ডেজৰ ভিতৰত কালপ্ৰিটজনক ধৰিব নোৱাৰোঁ, মইতো শেষেই। কেতিয়াবা আমি বিচৰা বস্তুবোৰ আমাৰ কাষতে থাকে, কিন্তু আমি বাহিৰত বিচাৰি থাকোঁ। গতিকে তুমিও বাহিৰত বিচৰাটো এৰি এবাৰ নিজৰ আত্মীয়বোৰক সোধপোছ কৰি চোৱাচোন, কি ঠিক প্ৰব্লেমটো ছল্ভ হৈয়ে যায়। কিন্তু মোৰতো তেনেকুৱা কোনো নাই। মই সৰুৰে পৰা অনাথ আশ্ৰমত ডাঙৰ দীঘল হোৱা। মোৰ ফেমিলি বুলিবলৈ এজন বন্ধুৱে আছে, বাছ। দেন তুমি তাক কুৱেশ্যন কৰা, তই এইবোৰ কিয় কৰিলি বুলি। আৰু যদি সি তোমাৰ চকুত থৈ বিন্দাছ মই নাই কৰা বুলি কয়, তেনেহ'লে নাই কৰা। আৰু যদি তোমাক কওঁতে ভয় খায় বা চকুত থৈ ক'ব নোৱাৰে, দেন হি ইজ এ কালপ্ৰিট। সিটো মোৰ বেষ্ট ফ্ৰেণ্ড, আৰু সি তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। আজিকালি আঘাত আনৰ মানুহবোৰে নিদিয়ে, আঘাত দিয়ে নিজৰ মানুহবোৰেহে। পিছে তুমি ফ্ৰী আছা নহয়? অহ, মই যে কি কুৱেশ্যন কৰোঁ নহয়। তুমিতো ফ্ৰীয়ে, ফায়াৰ যে কৰিলে। আনৰ বেয়া দিনত সেনেকৈ হাঁহিব নাপায়। কাৰ লগত কেতিয়া কি হৈ যায় কোনেও ক'ব নোৱাৰে। চৰি, মই ধেমালিহে কৰিছিলোঁ। অ' ব'লাচোন মোৰ লগত এতিয়া। ক'লৈ? পিছে পৰে গম পাই থাকিবা, ব'লা এতিয়া। পিছে তোমাক মই আকৌ এটা কুৱেশ্যন কৰিব পাৰোঁনে? বিন্দাছ। সেইদিনাখন আমি লগ পাইছিলোঁ, আৰু মই তোমাক তোমাৰ নামটো সুধিছিলোঁ, তুমি একো নক'লা। আজি ক'বানে? মোৰ নাম নিধি বৰুৱা। পিছে মোৰ নামটো জানি কি কৰিবা? আকৌ যদি কেতিয়াবা আমি অজানিতে লগ পাওঁ, তোমাক মাতিবলৈ তোমাৰ নামটো জানিবই লাগিব দিয়াচোন। নহ'লে মই তোমাক কি বুলি মাতিম, জুখনি নে ভুতনি? কি? তুমি মোক ভুতনি বুলি মাতিবা? নামা। কিন্তু কিয়?
মই যিটো কামৰ বাবে আহিছিলোঁ সেই ঠাইডোখৰ আহি পালোঁ, সেইকাৰণে। অ' মানে মই ভবাটো নহয়। যি ভাবা ভাবি থাকিবা, এতিয়া ব'লা। চৰি। ঐ ছোৱালী, গাখীৰখিনি ভালকৈ আনিছেনে নাই চাবি দেই, টেবুলখন চাফা কৰি। দেই, তুমি ইয়াত অকলে থাকা নেকি? তোমাৰ নামটো কি? মোৰ নাম নেহা দাস। তুমি ইমান কম বয়সৰ ছোৱালী হৈ ইয়াত কাম কৰি আছা যে, তুমি স্কুল নোযোৱা নেকি? নাই, মই স্কুলত নাযাওঁ। অ'কে, মই কালি আহিম, তুমি মোৰ লগত ওলাবা, হ'বনে? হ'ব। মই তোমাক স্কুলত নাম লগাই দিম দিয়া। তোমাৰ সমস্ত দায়িত্ব মই ল'ম। ঐ এখন টেবুলতে ইমান নাম লগাই দিওঁ যে বাকী কেইখন কোনে নাম কৰিব? হা? কৈছোঁ দাদা। নিধি, তুমি সঁচাই এনেকুৱা নে অভিনয় কৰি আছা? মানে তুমি কি ক'ব বিচাৰিছা? এতিয়াই দেখা দৃশ্যটো সঁচা আছিল নে মানুহক দেখুৱাবলৈ কৰিছা? তুমি যি ভবা, কাৰণ মই মানুহৰ কথাত গুৰুত্ব নিদিওঁ। মানুহে যি ভাবে ভাবি থাকিব দিয়া আৰু মোক মোৰ কাম কৰি থাকিব দিয়া, অ'কে? সঁচাই তুমি বহুত পৃথক। তোমাৰ ভিতৰত ইমান গুণ লুকুৱাই ৰাখিছা। আই এম ছাৰপ্ৰাইজ। তুমি এতিয়া আৰু ছাৰপ্ৰাইজ হ'বা। তোমাৰ চ' কল বেষ্ট ফ্ৰেণ্ডক কল কৰাচোন এবাৰ। কিন্তু কিয়? কৈ আছোঁ কিয়, কৰাচোন। অ'কে। হেল্ল'? নিধি, তুমি মোক ৰাকেশক ইয়ালৈ কিয় মাতিব দিলা? তুমি এতিয়া ৰাকেশৰ কাষলৈ যোৱা আৰু এটা কুৱেশ্যন কৰা। কি কুৱেশ্যন? ৰাকেশ, তই কিয় মোৰ লগত এনেকুৱা কৰিলি বুলি তাক সোধা। কিন্তু কিয়? আৰু যদি সি সোধে মই কি কৰিলোঁ বুলি, তেতিয়া তুমি ক'বা, তই মিছা মাতি লাভ নাই, মোৰ হাতত সকলো প্ৰমাণ আছে। এতিয়া যোৱা আৰু চাবা খেলখন। কিন্তু নিধি। কোনো কিন্তু নাই, এতিয়া যোৱা। অ'কে। সৌৰভ, কোৱা, মোক কিয় মাতিছিলা? ৰাকেশ, তই মোৰ লগতে এনেকুৱা কিয় কৰিলি ক? সৌৰভ, তই এইবোৰ কি বকি আছ? কিয়? মিছা মাতি লাভ নাই, মোৰ হাতত প্ৰমাণ আছে। কি প্ৰমাণ? কি প্ৰমাণ আছে তোৰ তাত? কিয়? তই নিজে নাজান তই মোৰ লগত কি কৰিছিলি? ময়ে কৰিছিলোঁ। তোৰ এডিৰে ময়ে 1 crore ট্ৰান্সফাৰ কৰিছিলোঁ। কিয় জানো, সৰুৰে পৰা তই মোতকৈ বেষ্ট আছিলি আৰু যিটো প্ৰমোশ্যন মই পাব লাগিছিল কিন্তু তইহে পালি। সৰুৰে পৰা যিবোৰ বস্তু বিচাৰিছিলোঁ সকলো তইহে পাইছিলি আৰু সেইকাৰণে মই এনে কাম কৰিলোঁ। বাহ ৰাকেশ, বাহ। তোৰ এই কামটো কৰিবলৈ সকলো হাতখন নকঁপিলনে? মই তোৰ বেষ্ট ফ্ৰেণ্ড আছিলোঁ। বেষ্ট ফ্ৰেণ্ড? মই তোৰ কেতিয়াও বেষ্ট ফ্ৰেণ্ড নাছিলোঁ, মই তোৰ শত্ৰু আছিলোঁ, বুজিলি? ঠিকেই, উপকাৰীক সদায় অজগৰে খায়। মোৰ ভুল আছিল, মই তোক মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবিছিলোঁ। আৰু এটা কথা, মোৰ হাতত কোনো প্ৰমাণ নাই। নিধিয়ে মোক এই কুৱেশ্যনটো কৰিব দিছিল আৰু তই গাই দিলি। হা, ভালেই হ'ল দিয়া, অন্তত মই তোক চিনি পালোঁ। আঁতৰি যা মোৰ কাষৰ পৰা, আঁতৰি যা। নিধি। সৌৰভ, দেখিলা নহয়, আজিৰ এই কলিৰ যুগত আপোন বুলিবলৈ কোনো নাই। মই ইয়াত সকলোবোৰ ভিডিঅ' কৰি ৰাখিছোঁ। তুমি তোমাৰ বছক দেখুৱাই জবটো বচাই ল'বা। মই এতিয়া যাওঁ, বাই। থেংক ইউ নিধি, মই তোমাৰ এই উপকাৰ আজীৱন নাপাহৰোঁ। অ'কে, বাট এতিয়া মই যাব লাগিব, দেউতাই মোৰ কাৰণে ৰৈ আছে। এতিয়া বাই। বাই। নিধি, তোৰ কাৰণে মই আজি সকলো হেৰুৱালোঁ। তোৰ কাৰণে মই সমাজ জিলাত থাকিব লগা হ'ল। নিধি, মই যেনেকৈ তিলকৈ মৰিছোঁ তোকো মই তিলকৈ মাৰিম। তই মাথো চাই থাক। নিধি, ইউ আৰ ফিনিছ। মই বাৰু তাইৰ প্ৰেমত পৰিলোঁ নেকি? আজিকালি দেখোন তাইৰ ভাৱনাত ডুব গৈয়ে ভাল লাগে। নাই, ভাৱনাত ডুব গৈ থাকিলে নহ'ব, বাস্তৱতো তাইক মোৰ মনৰ কথা বুজাই দিব লাগিব।
মই কালিয়ে তাইক মোৰ মনৰ কথাবোৰ খুলি ক'ম। পিছে তাইৰ বা এনচাৰটো কি হ'ব? তাই জানো মোক ভাল পাব? কালি দেখা যাব যি হয়। নিধি? হেল্ল'? সৌৰভ, নিধি? কি হৈছে তোমাৰ? হেল্ল'? নিধি? সৌৰভ, হেই, সৌৰভ, মোক হেল্প কিয় কৰা এনেকৈ প্লিজ, কিয় কৰিছা? প্লিজ। হেই, ক'ত আছা তুমি? সৌৰভ, মোক কোৱা। হেল্প কৰা। হেল্ল'? নিধি, মোক কোৱা, ক'ত আছা তুমি? সৌৰভ, নিধি! নিধি, মুখেৰে নামাতা কিয়? হেল্ল'? নিধি? মাজনী মাজনী কলৈ যোৱা তই? হা মাজনী ভিতৰলৈ ভিতৰলৈ মাজনী ভিতৰলৈ একো নাই একো নাই একো নাই ভিতৰলৈ নাই নাই ক'ত কি আছে নাই ভিতৰলৈ মাজনী ভিতৰলৈ মাজনী ভিতৰলৈ মাজনী মাজনী কলৈ যোৱা তই? কলৈ যোৱা তই? মাজনী 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 কলৈ যাৱ? কলৈ যাৱ তই? ৰচোন ৰ মাজনী মাজনী ৰ মাজনী মাজনী উঠোন উঠ মাজনী উঠ। নিধি, তুমি? নিধি, মই তোমাক কিমান বিচাৰি ফুৰিছোঁ আৰু তোমাৰ এইবোৰ কেনেকৈ হ'ল? কোৱা নিধি, কোৱা। এই সকলোবোৰ তোৰ কাৰণে হৈছে। কি? মোৰ কাৰণে? তোৰ কাৰণে। তুমি ইয়াত কি কৰিছা? এৰি দিয়া। আজি মোৰ হাতৰ পৰা কোনে বচাই? চাও, যাব দিয়া। কি কৰিছা তুমি? গাড়ী ষ্টাৰ্ট এৰি দিয়া। বল। চাওক, শুনা। এৰি দিয়া। ঐ তই গাড়ী নুবুজা। এৰি দিয়া মোক। কি কৰিছা? ঐ কি কৰিছা তুমি? আজি যাব তোক দিয়া মোৰ মোক। হাতৰ পৰা কোনে কাষলৈ বচাই? নাহিবা মোৰ। মাত তই সৰুবাক মাত আৰু জোৰকে চিঞৰ। সৌৰভ, 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 মোক হেল্প কৰা প্লিজ। সৌৰভ, মোক হেল্প কৰা। মোক লৈ আহিছে। সৌৰভ, সৌৰভ, মোক বচোৱা। সৌৰভ, প্লিজ। সৌৰভ, সৌৰভ, মোক বচোৱা। মোক বচোৱা, সৌৰভ। সেনেকৈ মোৰ ছোৱালীজনী মানসিক শক্তি হেৰুৱাই পেলালে। এই সকলোবোৰৰ কাৰণ আন কোনো নহয়, এই সকলোবোৰৰ কাৰণ হলি তই। তোৰ কাৰণে মোৰ ছোৱালীজনী আজি এই অৱস্থা হ'ল।
বুজিলি? খুৰা মই আপোনাক কথা দিছোঁ মই সকলো ঠিক কৰি দিম আপুনি মোক নিধিক মোৰ লগত লৈ যাব দিয়ক কাৰণ মই নিধিক বহুত ভাল পাওঁ মই নিধিক বিয়া পাতিব বিচাৰোঁ খুৰা প্লিজ খুৰা কি তই পাগল হোৱা নাইতো এজনী মানসিক শক্তি হেৰুৱা ছোৱালীক তই বিয়া পাতিব খুজিছ অঁ খুৰা কাৰণ প্ৰেমত কোনো জাতি ভেদাভেদ নাই প্ৰেম পবিত্ৰ আৰু মোৰ বিশ্বাস আছে মোৰ প্ৰেমৰ শক্তিৰে তাই আকৌ আগৰ দৰে হৈ পৰিব খুৰা মই আপোনাক কাকুতি কৰিছোঁ আপুনি মোক নিৰাশ নকৰিব আজিৰে পৰা তাইৰ ধ্যান মই ৰাখিম প্লিজ খুৰা মই আপোনাক কাকুতি কৰিছোঁ আপুনি মোক নিৰাশ নকৰিব বাবা মোৰ কোনো আপত্তি নাই মোৰ বিশ্বাস আছে তোৰ মৰমে এক আকৌ আগৰ দৰে সুস্থ কৰি তুলিব মোৰ আশীৰ্বাদ সদায় তোৰ লগত থাকিব বাবা থেংক ইউ খুৰা থেংক ইউ ছ' মাছ এতিয়া যে তুমি দূৰ ধোঁৱাতেই গলিছে মোৰ হৃদয় ৰঙী ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন তোমাকেই হেৰাও মই ধাৰাসাৰ তোমাকেই বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ আঁতৰি যোৱাৰ খবৰ শুনি সৰাপাত সেমেকি উঠে সেইজন 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 হেই হেই নিধি নিধি কি হৈছে তোমাৰ কোনজন হা এই হৈছে কি তোমাৰ এই তোমাৰ হৈছে কি নিধি হেই নিধি নিধি তুমি চুপি থকা ৰোমান বুজি গীতাৰত সৌৰভ নিধি সৌৰভ সেইজন নিধি নিধি তুমি মোক চিনি পাইছা নিধি ভগৱান বহুত বহুত ধন্যবাদ তুমি তুমি আকৌ নিধিক আগৰ দৰে কৰি দিলা বহুত বহুত ধন্যবাদ ভগৱান সৌৰভ মোৰ কি হৈছিল সৌৰভ সকলো কম নিধি আগতে এইটো কোৱা সেইজন কোন আছিল যিয়ে তোমাৰ এই অৱস্থা কৰিছিল ৰাকেশ 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 রাকেশ রাকেশ তোক মই প্ৰতিবাৰ ঐ ৰাকেশ পাব খোজো ভাল পাব খোজো আকৌ এবাৰ ৰাকেশ তোক আজি মই ৰা ৰা তই ৰা বুলি কৈছে নাই ৰা ৰা
ঐ ৰাকেশ সৌৰভ পাৰিলে মোক ক্ষমা কৰি দিবি মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল প্লিজ প্লিজ সৌৰভ ৰাকেশ প্লিজ সিদিনা নিজেও তোৰ কাষত এনেকে ভিক্ষা খুজিছিল জীৱনৰ কিন্তু তই জানো দিছিলি আৰু তই কেনেকে ভাবিলি মই যে তোক ভিক্ষা দিম হা জীৱনৰ ঐ! আজি তোক মই Please, ক্ষমা নকৰোঁ ৰাকেশ প্লিজ সৌরভ হাজরিকা এই সৌরভ হাজরিকা আমি পুলিশ ওলাই আহ হত্যা করে ঘুমাই আছো হয় ছাৰ নিধি তুমি চিন্তা নকৰিবা মই তোমাৰ কাষলৈ আকৌ আহিম ছাৰ বলক এই বল এই বর্মন কি চাই আছো ইয়া গাড়ি উঠা